ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মানস অসম। আৰু আজি আমি গৈ আছোঁ বৰদোৱা থানলৈ। আৰু গম পাইছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হয়। আৰু তাত মানে কি হ'ল, মই আজি অলপ মানে তাৰ কিছুমান কথা আপোনালোকক ক'বলৈ গৈ আছোঁ। আৰু আপোনালোকে যদি নাজানে তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মানে আল্টিমেট প্লেচ হয়। প্লেচ মানে কি আৰু আপোনাৰ বৰদোৱা থানৰ কথাটো সকলোৱে শুনিছেই। আৰু আজি আমাৰ লগত আহি আছে দেখিছে ৰেগুটিটো একেবাৰে গাবজা লগাই লৈ তাই হাঁহিছোঁ। গতিকে ভিডিঅ'টো দেৰি নকৰোঁ। আৰু মানে অলৰেডি বহুতখিনি লেট হ'ল। গুৱাহাটীৰ পৰা মোৰ লগৰ দুজনো আহি আছিলে আৰু সিহঁতে ৰৈ লাষ্টত মানে বৰদোৱা থান পাই গ'লগৈ। আৰু মই ভিডিঅ'টোত মানে বহুত কিছুমান মানে নজনা কথা আপোনালোকক ক'ব গৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া একদম মানে তালৈ যাওঁ, দেৰি নকৰোঁ, বহুতখিনি লেট হৈ গ'ল। গতিকে ভিডিঅ'টো তেতিয়ালৈকে চাই থাকক। আৰু দেখা পাইছে বৰদোৱা আহি পাই গ'লোহি। আৰু এতিয়া আগত ডিগুৰ ওচৰত গৈ আছোঁ, সি ৰৈ আছিলে। আমাৰ পিতাইটো দেখিছে দাদা, একদম হাঁহি চশমা। তই অকণমান আজি কিবা কিবি কবিনে নাই? আৰু এতিয়া তাক লগ কৰি লওঁ ফাৰ্ষ্ট টাইম। তাৰপিছত ধুতি লগাব লাগিব, ধুতি নলগালে নহ'লে কীৰ্তন ঘৰৰ ভিতৰত সোমাবলৈ নিদিয়ে। তো আগত তাক লগ কৰি লওঁ, তাৰপিছত ভিতৰত সোমাই আপোনালোকক সকলোখিনি দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈ। তো এতিয়া আমি ফ্ৰণ্টৰ গেটেদি সোমাই গৈ আছোঁ নামঘৰৰ ভিতৰলৈ। আৰু মই ভিতৰত গৈ আপোনালোকক কি দেখাব পাৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়াহে গম পাব আৰু বহুত নজনা কথা জানিব পাৰিব এই ভিডিঅ'টোৰ পৰা। আৰু মই এতিয়া গৈ আছোঁ ফাৰ্ষ্ট আকাশী গংগা পাৰলৈ। আৰু কাৰণ ডিগু এতিয়ালৈকে অহা নাই, আৰু সি অহালৈকে মই আকাশী গংগা পাৰলৈকে যাওঁ। আৰু তাত আপোনালোকক বহুতকেইটা কথা কৈ আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। আৰু এতিয়া দেখা পাইছে আমি আকাশী গংগা পাৰলৈ আহি গ'লোঁ। আৰু এয়াই হৈছে আকাশী গংগা পাৰ। আৰু ইয়াৰ মানে ৰহস্যটো মই কৈ আছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো ইয়াৰ পুখুৰীটো ধনু আকৃতিৰ মানে এটা ৰূপ দিছিলে। আৰু আপোনালোকে দেখা পাইছে, আপোনালোকে গুগল মেপত চাব পাৰে, মই দেখাই দিম আপোনালোকক। আৰু গুগল মেপত যেতিয়া মাৰিব পূৰা ধনু আকৃতিৰ ৰূপটো দেখা পায় ইয়াত ধুনীয়াকৈ। আৰু ইয়াত বৰদোৱা আৰু বটদ্ৰৱা নামটো কি কাৰণে হ'ল মই আপোনালোকক কৈ আছোঁ। হয়তো সকলোৱে নাজানিব পাৰে বৰদোৱা আৰু বটদ্ৰৱা কি কাৰণে হ'ল। বৰদোৱা নামটো হৈছিলে আপোনাৰ এই জেগাটো আগতে বহুত দ আছিলে, আৰু সেইকাৰণে জেগাটোৰ নাম হ'ল বৰদোৱা। আৰু বটদ্ৰৱা নামটো কি কাৰণে হ'ল, আপোনাৰ যিটো পুখুৰী দেখিছে, এই পুখুৰীটোত আগতে এজোপা বটগছ আছিলে। আৰু সেই সময়ত আপোনাৰ পানীৰ নাটনি বহুত হৈছিলে। আৰু এই পানীৰ নাটনিৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জলধাৰা নমাইছিলে। আৰু যি জলধাৰা নামি আহিছিলে, সেই জলধাৰা আহি পেলাই বটগছজোপাত পৰাৰ কাৰণে বটগছজোপা আপোনাৰ তললৈ দবি গৈছিলে। আৰু তললৈ দাবি যোৱাৰ কাৰণে আপোনাৰ সেই জেগাটোৰ নাম তেতিয়াৰ পৰা বটদ্ৰৱা বুলিও জনাজাত। আৰু আপোনাৰ এই পুখুৰীত বহুত ধুনীয়া মানে কি আৰু মাছ আছে। আপোনাৰ যদি কিবা কি খোৱা বস্তু দিয়ে ধুনীয়াকৈ মানে একদম পূৰা ওচৰলৈ আহি যায়, দেখি ভাল লাগে। এতিয়া দেখাবৰ কাৰণেতো মই তেনেকৈ সেইফালে যাব লাগিব, যদি পাৰোঁ আপোনালোকক দেখাম। বাকী আৰু মই ভিতৰলৈ গৈ আছোঁ, আৰু কি দেখাব পাৰোঁ আপোনালোকক দেখাই আছোঁ। তাৰ বাদে আপোনালোকক আৰু এটা কথা কৈ থওঁ, আৰু সেইফালে দেখা পাইছে বহুত দূৰত আছে। আপোনালোকে যদি বহুত দূৰৰ পৰা আহে, বা বহুত দূৰৰ পৰা বুলি নহয়, আপোনালোক যদি আহি পেলাই ইয়াত খোৱা বোৱা ব্যৱস্থা কৰিব বিচাৰে তেনেহ'লে ইয়াত ৰান্ধি খাব পাৰে। ইয়াত কিন্তু অকল নিৰামিষ হয়। আৰু ফাইনেলি মানে মোৰ লগৰজন আহি পাই গ'লি। আৰু এইফালে দেখা পাইছে ভিডিঅ' বনাই আছে। তো দেখা পাইছে আমাৰ মানে একচুৱেলি গ্ৰুপত ৰেগুলাৰ কথা পতা হৈ থাকে। আৰু নগাঁৱত আহিছে যেতিয়া মই ৱেলকাম কৰিবই লাগিব, তো ভাল লাগিলে লগ পাই। আৰু এতিয়া মই কিমান কি পাৰোঁ ভিতৰৰ ফালে দেখাই আছোঁ। আৰু তাৰ আগতে এটা কথা কৈ লওঁ, নগাঁৱৰ মানুহখিনিয়েতো গম পায় ইয়াত অমিত শ্বাহ ডাঙৰীয়া আহিছিলে। আৰু ইয়াত মানে বৰদোৱা জেগাটোতো গম পায় কিমান ডেভেলপ হয়। আৰু এতিয়া তাতকৈ বেছি ডেভেলপ কৰিবলৈ তেখেতে 188 কোটি টকাৰ এটা প্ৰজেক্ট লৈছে। আৰু এই প্ৰজেক্টটো লোৱাৰ পিছত আপোনাৰ জেগাটো মানে আৰু ডেভেলপ হৈ যাব। তো তেতিয়া আৰু ভাল লাগিব। আৰু মানে বাহিৰৰ পৰা চাগে মানুহে যিমানখিনিয়ে ধৰক জানে আৰু যিমানখিনিয়ে নাজানে, তো
তো ডেভেলপ হোৱাৰ পিছত চাগে আৰু পপুলাৰ হ'ব, তেতিয়ালৈ আৰু বেছি ভাল লাগিব। এইটো মানুহে ঠিক কথা এটা কৈছে। এতিয়া যিখন আমাৰ চৰকাৰ একচুৱেলি বাকী যি নহওক আমাক কমিউনিকেশ্যনটো লাগে। আমি গুৱাহাটীৰ পৰা আহিছোঁ, ৰাস্তা ঘাটৰ সঁচাকৈ বহুত উন্নতি হৈছে, সেইটো মানিবলগীয়া কথা, ক'বলগীয়া। বেয়াও থাকে চৰকাৰখনৰ, ভালো থাকে। চ' ৰাস্তা পদূলিখিনি বহুত ধুনীয়া হৈছে আৰু আপোনালোকে ভালকৈ আহিব পাৰিব। আগত নেটত যিমান টাইম দেখায় তাতকৈ আপুনি নৰ্মেল স্পীডতো যদি আহে, 2 হুইলাৰ হওক 4 হুইলাৰ, আপুনি ধুনীয়াকৈ টাইম মেনেজ কৰি আহিব পাৰিব। আৰু এতিয়া গৈ আছোঁ হাতীপুখুৰী। আৰু মই যিটো হাতীপুখুৰীৰ কথা কৈ আছিলোঁ, দেখা পাইছে সেইটোৱে হাতীপুখুৰী হয়। আৰু হাতীপুখুৰীৰ নামটো কি কাৰণে হ'ল, যিসকল মানুহে মানে ধৰক বিয়া বাৰু নাপাতে বা যিসকল মানুহে সংসাৰ ত্যাগ কৰি পেলাই ইয়াত আছিলে, সেইসকল মানুহে এই পুখুৰীটোৰ পাৰত আহি গা ধুইছিলেহি। আৰু গা ধুইছিল মানে কি, আপোনাৰ হাতী বুলি কি কয় মানে কয়, যিখিনি গা ধুবলৈ আহে মানুহে য'ত বহিছিলে সেই বহা জেগাখিনি হাতী বুলি কয়। আৰু পুখুৰীটোতো বাৰু গম পাইছে এইটো পুখুৰীয়ে হয়। তেতিয়াৰ পৰা মানে এই পুখুৰীটোৰ নাম হাতীপুখুৰী বুলি জনাজাত। আৰু মই যিমানখিনিলৈকে জানো মই সেইখিনি আপোনালোকক জনাইছোঁ। যদি কিবা ভুলকৈ কৈছোঁ তেতিয়াহ'লে ক্ষমা কৰিব, কাৰণ মই মানুহে যিমানখিনি পাৰিছে, যিমানখিনি শুনিছে, মই আপোনালোকক পুখুৰীটো দেখাব গৈ আছোঁ। আপোনালোকক দেখা পাইছে এইটোৱে হয় হাতীপুখুৰীটো। আৰু ইয়াতে সেইসকল ভকতে আহি গা ধুইছিলেহি আৰু ইয়াৰ পাৰত তেনেকৈ বহি পেলাই গা ধুৱে। আৰু ইয়াত দেখা পাইছেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কেনেদৰে শিষ্যসকলক পাঠদান কৰাইছিলে, তাৰে কিছু মূৰ্তি আকাৰত তেনেকৈ বনাই ৰাখিছে। আৰু এয়া মই দেখাই আছোঁ, চাওক। আৰু এতিয়া দেখাবলৈ গৈ আছোঁ সাঁচি গছজোপা। ভিতৰলৈ গৈ লওঁ। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া সাঁচিপাত লিখিছিলে, আৰু সেই গছজোপা এতিয়াও আছে, মই আপোনালোকক দেখাই আছোঁ। আৰু দেখা পাইছে এই গছজোপা। আৰু এতিয়া আমি গৈ আছোঁ কীৰ্তন ঘৰৰ ফালে। আৰু তাত একচুৱেলি সোমালে ধুতি পিন্ধি যাব লাগে, কিন্তু কি হ'ল, মই ধুতি লৈ আহিছিলোঁ যদিও এতিয়া ধুতি পিন্ধিবৰ কাৰণে আজি ইমান মানুহ, মানে জেগা বিচাৰি নাপালোঁ, আৰু সেইকাৰণে ধুতি পিন্ধি যাব নোৱাৰিলোঁ। আৰু এতিয়া সোমাই গ'লোঁ মেইন নামঘৰৰ ফালে, দেখা পাইছে। আৰু শংকৰদেৱে আগতে য'ত বহি পেলাই সাঁচিপাত লিখিছিলে, মানে পুথি লিখিছিলে, আৰু সেই গছজোপা, যিজোপা শিলিখা গছৰ কথা কৈ আছোঁ, আৰু সেই গছজোপা এতিয়াও ইয়াতে আছে। আৰু এই গছজোপা 600 বছৰ পুৰণি হয়। আৰু ইয়াৰ এটা মানে কাহিনী হ'ল, যিজোপা গছৰ তলত বহি পেলাই সাঁচিপাত লিখিছিলে, সেই গছজোপা এতিয়াও মানে ডাঙৰ হোৱা নাই, কিন্তু তাৰ পুলিটো ডাঙৰ হৈ গ'ল। আৰু মই সেই আৰু ভগৱান আছে বুলি এইটোৱেই বস্তু মানে প্ৰমাণ আছে। চাওক, 600 বছৰ পুৰণা এজোপা গছ এতিয়াও জীয়াই আছে, য'ত গছজোপা আজিলৈকে ডাঙৰ হোৱা নাইকিয়া, মানে একে জেগাতে আছে, কিন্তু তাৰ পুলিটো ডাঙৰ হৈ গ'ল, বহুতখিনি ডাঙৰ হৈ গ'ল। আৰু মই গছজোপা আপোনালোকক দেখাব গৈ আছোঁ। এইজোপাই হৈছে গছজোপা, দেখা পাইছে। ইয়াত লিখা আছে, পশ্চিমে শিলিখা বৃক্ষ হালিয়া আশ্ৰয়, তাহাঁতে আউজি গুৰু পুস্তক লিখয়। মানে আপোনাৰ ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গছজোপাৰ তলত বহি পেলাই পুথি লিখিছিলে। আৰু তাৰ কাষত যিজোপা গছ দেখা পাইছে সেইজোপা পুলি হয় গছজোপাৰ, কিন্তু মেইন গছজোপা আজিলৈকে ডাঙৰ হোৱা নাইকিয়া। তো এতিয়া মই আপোনালোকক দেখাব গৈ আছোঁ কীৰ্তনঘৰ। কীৰ্তনঘৰৰ ভিতৰত আপোনাৰ ধুতি নিপিন্ধিলে সোমাব নিদিব, গতিকে তাত সোমাব নোৱাৰিম চাগে। মই ধুতি লৈ আহিছিলোঁ, কিন্তু এতিয়া ধুতি পিন্ধিবলৈ মানে জেগা নাপালোঁ, গতিকে তাত সোমাব নোৱাৰিম কীৰ্তনঘৰত, গতিকে তালৈ সোমাব নোৱাৰিম চাগে। তথাপি মই আপোনালোকক ইয়াৰ পৰাই দেখাই দিছোঁ, সেয়াই হয় কীৰ্তনঘৰ। গৈ আছোঁ আমাৰ ডিগুৰ লগৰ কেইজনক লগ কৰিব। আজি মানে ডিগু একদম গোটেই নগাঁও এক্সপ্ল'ৰ কৰি দিম, বেয়া এনাৰ্জি লৈ আহিছে। গুৱাহাটীখনৰ বিষয়ে আৰু অলপ ভালকৈ দেখাই দিম। আজি নগাঁও আছোঁ, আজি নগাঁৱত মানসৰ দিন, ভালকৈ যি দেখুৱাই যি শিকায় সেইটোৱেই আৰু এতিয়া আমি ইয়াৰ বেক গেটেদি ওলাই আহিছোঁ। এইটো বেক গেটটো হয়, মই আপোনালোকক দেখাই আছোঁ। আৰু এইটোৱে হৈছে বেক গেটটো। বেক গেটত উঠাই দিয়া এবাৰ, একদম পুৰা ফটো লৈ আহিছে। এটা বস্তু আপোনালোকক দেখাব গৈ আছোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে য'ত গা ধুইছিলে, আৰু সেই গা ধোৱা কুঁৱাটো মই দেখাব গৈ আছোঁ। আৰু ইয়াত লিখা আছে গুৰুৰ ব্যৱহৃত পাটনাথ। আৰু এইটোৱে আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে য'ত গা ধুইছিলে কুঁৱাটো।
আৰু ইয়াত এটা বস্তু বেয়া কৰিছে, এইবিলাক কিবা কিবি লিখি থোৱা দেখিছে, এই বস্তুটো কৰিব নালাগে। ইমান ভাল বস্তু এটা আছে, তাৰপিছতো মানে মানুহৰ কোনো কাণ্ডজ্ঞান নাই। তো এইটোৱে আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে য'ত গা ধুইছিলে। তো লগ কৰা হৈ গ'ল আৰু মানে আজি ইয়াত ভকত মানে মানুহ বহুত ভিৰ লাগি আছে, সেইকাৰণে মই কীৰ্তন ঘৰৰ ভিতৰত সোমাব নোৱাৰিলোঁ। প্লাছ ধুতি পিন্ধিব নোৱাৰাৰ কাৰণে কীৰ্তন ঘৰৰ ভিতৰত নোসোমালোঁ, তাৰ কাৰণে একদম মানে বেয়া লাগিছে মনটো। তথাপিও যিকেইজন লগৰ আহিছিলে লগ পালোঁ, ভাল লাগিলে। আৰু কিন্তু কীৰ্তন ঘৰৰ ভিতৰত সোমাব নোৱাৰিলোঁ, ধুতি পিন্ধিব পৰা হ'লে সোমাই গ'লোহেঁতেন। এতিয়া ডাইৰেক্ট ঘৰ যাম আৰু কিমান কি পাৰিলোঁ আপোনালোকক দেখালোঁ। তথাপিও কেইটামান বস্তু থাকি গ'ল দেখাবলৈ ভিতৰত সোমাব নোৱাৰাৰ কাৰণে। তো নেক্সট যেতিয়া আহিম তেতিয়া আকৌ পাৰিলে আপোনালোকক দেখাম। তো দেখা পাইছে আমাৰ মহাপুৰুষ একদম লগত পূৰা চশমা লগাই পেলাই। আৰু বেছি বেয়া লাগিছে আপোনাৰ ধুতিখন লৈ আহিও মই ধুতি পিন্ধিব নোৱাৰিলোঁ। ভাবিছিলোঁ ধুতি পিন্ধি চাকি তাকি দিম, কিন্তু মানে ধুতি পিন্ধিবলৈ জেগা নাই। আজি ইমানেই মানুহ ভিৰ লাগি আছে। আৰু মোৰ লগৰ কেইজনক লগ কৰিলোঁ, তাৰ লগতো আৰু কেইজনমান আহিছিলে, সিহঁতকো লগ কৰি এতিয়া মই যাওঁ ঘৰলৈ। তো মনটো বেয়া লাগিছে অলপ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু নতুন নতুন ভাল ভাল ব্লগ আহি আছে, তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো আজিলৈ টাটা বাই বাই।